মই বনোৱা নতুন ইডলিৰ পিঠাবিধ চাওকচোন ইমান মৰম লগা কিউট নহয়নে খাবলৈ তেনেকুৱাই বহুত টেষ্টি হৈছিলে লগত লৈছো ৰঙা চাহ আহক তেন্তে মোৰ পাকঘৰৰ নতুন পিঠাবিধ বনাও আৰু ইয়াতে আছে সুজি গাখীৰ চেনি নিমখ ধুনীয়াকৈ বেটাৰটো মিক্স কৰি আধা ঘণ্টামানৰ কাৰণে থৈ দিব তাৰ পাছতহে মই নাৰিকলখিনি মিক্স কৰিছো দেই খুব ধুনীয়া ফুলে কিন্তু সুজিখিনি এনেকৈ থলে নাৰিকলখিনিও ভালদৰে মিক্স কৰি এতিয়া এইটো দেখিছেনে মোৰ ইডলি বাচনটো খুব ভাল কিন্তু বহুত কামত দিছে যিকোনো পিঠা বনাব পাৰে ইয়াতে ভাপত দিয়া পিঠাও বনাব পাৰে আৰু বস্তু কিন্তু নিজৰ হিচাপত ল'ব কম বেছি কৰিব পাৰে মই দুজন মানুহৰ হিচাপত লৈ পেলাই গোটেই কেটাতে দি দিলো আৰু উতলি আসলে পানীখিনি বহাই দিলো মাত্ৰ 2-3 মিনিট লাগে এয়া দেখিছে মোৰ হৈয়ে গ'ল এতিয়া একদম গৰম গৰম চাহৰ লগত খোৱাহে কথা একেবাৰে সহজ সুজিটো সদায় ঘৰত থাকে গাখীৰো থাকে বাস নাৰিকলটো কিনিব লাগে দেখিছে ওপৰত ইমান ধুনীয়াকৈ নাৰিকলখিনি ওলাই আছে ইডলি পিঠাৰ খাবলৈ সঁচাই বহুত টেষ্টি হৈছিল যদি এনেকৈ বনাই খনে ট্ৰাই কৰিব পাৰে কিন্তু দেই বহুত টেষ্টি হৈছিল আজিলৈ আহিছো বাই বাই